subscribe my channel. মই ভালুক চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়াতে গৈ আছোঁ আমি জুবিন চাবলৈ। অকণমান দেৰিকৈ জুবিন উঠিব, আপোনালোকে উপভোগ কৰিব জুবিন। প্ৰায় 2 কিলোমিটাৰ খোজকাঢ়ি আহি জুবিন গন্তব্যস্থানত উপস্থিত হ'ম আমি। এয়া বহুত মানুহ, ফাইনেলি জুবিনদাৰ প্ৰগ্ৰেম। এয়া জুবিন দে অহাৰ আজি গেট, এইখন শিৱ পূজাৰ গেট। ইয়াতে জুবিন গাৰ্গ আহিব, মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ। অকণমান দেৰিকৈ আহি যাব, আপোনালোকে ব্লগটো সম্পূৰ্ণকৈ চাব, পূৰা দেখুৱাম। এয়া মানুহ বহুত আজি, ইয়াত জুবিন গাৰ্গ আহিব অকণমান দেৰিকৈ। এয়া চাওক বহুত মানুহ, অকণমান দেৰিকৈ আৰু ফুল হৈ যাব ফিল্ডখন। অকণমান দেৰিকৈ মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ আহি আছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। এয়া চাওক চাৰিওফালে অকল মানুহ মানুহ মানুহ। এয়া হৈছে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়া, যাৰ আছে এখন সঁচা হৃদয় আৰু প্ৰকৃতিৰ লগত বিলীন হোৱা এজন মানুহ, মাটিৰ মানুহ। সেয়েহে অজস্ৰ দৰ্শকে চাবলৈ আহিছে মৰমৰ হিয়াৰ আমুঠুৰ অসমৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াৰ। উপভোগ কৰক। ভাৰতবৰ্ষৰ প্ৰায় সংখ্যক ভাষাত গীত গোৱা মানুহজনে জুবিন দা। এটি চিৰসত্য কথা, অসমত আৰু কেতিয়াও গোল্ডিগাৰ দৰে জনপ্ৰিয় শিল্পীৰ জন্ম নহয়। সূৰ্য পানী জুইৰ দৰে সঁচা কথা। সেইবাবেই হয়তো জুবিন দাই কয়, মই যি বস্তু দি থৈ যাওঁ অসমে 100 বছৰ উপভোগ কৰিব পাৰিব। আৰু মোৰ দৰে হৈ ৰব। তেখেতক সম্বৰ্ধনা জনাবলৈ
বাহ কি মাছ হলো জুবিন গার্গৰ